নমস্কাৰ বন্ধু বান্ধৱীসকল, মই উন্নতি ভিতৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দৈ এটা অৰ্ডাৰ কৰিছিলে। মোৰ দৈ খাবলৈ মন গৈছিলে যে দৈ আনিছে, খাবলৈ লৈছোঁ। আৰু কেতিয়াবা বৰকৈ মোৰ কিবাকিবি খাবলৈ মন গৈ থাকে যে আজি আকৌ দৈ খাবলৈ মন গ'ল, সেইকাৰণে দৈটো অৰ্ডাৰ কৰি দিলে। আৰু খাবলৈ বৰ টেষ্টি আছিলে, মিঠা আছিলে। ডাৱৰীয়া বতৰ যিটি খাই থাকিবলৈ মন যায়। তাৰপিছত এইফালে বেটিয়ে ছবি আঁকিছে, ভিডিঅ' কৰি দিছোঁ তাকে অকণমান। এইফালে আকৌ ৰাতি কাৰণে চিকেন তন্দুৰী অৰ্ডাৰ কৰিলে ভাত খাবলৈ। চব্জি তেনেকৈ আজি নবনালোঁ। এইফালে কেতিয়াবা বনাবলৈ বৰ এলাহ লাগে, এয়া বনাব মন নগ'ল যে সেইকাৰণে অৰ্ডাৰ কৰি দিলে চিকেন তন্দুৰী। খাবলৈ বৰ ভাল লাগিছিলে। জাইকাৰ পৰা অৰ্ডাৰ কৰি দিছিলে। কিমাননো নিজৰ হাতৰ খাই থাকিম, সেইকাৰণে ভাবিলোঁ অৰ্ডাৰ কৰিয়ে খাওঁ বুলি। এইফালে দালিত খুতুৰা দি কিনি বনাইছিলোঁ, তাৰপিছত নেমু লৈ লৈছোঁ। এইফালে তন্দুৰী, আজি ৰাতি ভাত সাজ তেনেকৈয়ে খালোঁ। আপোনালোকে বাৰু খালেনে? ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আজিলৈ আহোঁ, বাই বাই।